কিন্তু এখেতে তেনেকা নহয় এখেত হৈছে যে স্কুল ল'ৰা ছোৱালীহে যাতে নষ্ট হ'ব নালাগে ইমানলৈকে চিন্তা কৰি চেয়াৰৰ পানীটো খাই দিলে যোৱাৰ পাছত যদি আমালোকে জোৰদাৰ দিব নোৱাৰে কেতিয়া আমি জোৰদাৰ দিম আপোনালোকে যে এতিয়া যে আমি যে ইয়াতে যে এই বৰষুণৰ মাজতে থাকি আছে আমালোকে কেলৈ থাকিছে কি কাৰণে আমালোকে অশিক্ষিত কাৰণে আজি বৰষুণৰ মাজতে থাকিবলগীয়া হৈছে আমি যদি চবেই শিক্ষিত হ'লে পঢ়া হ'লে বিল্ডিং ঘৰতেহে এইটো আলোচনাটো হ'লে হয় গতিকে আপোনালোকে চিন্তা কৰক আমিতো নাই 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 যি নাই নাই যি গ'ল গ'ল এই ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে অলপ পঢ়াব লাগে বা অলপ শিক্ষা দিব লাগে বুলি ভাবিলে অহা 18 এই জানুৱাৰীৰ পৰা আপোনালোকে আমাৰ চৰকাৰী গাঁৱত স্কুলতে এডমিশ্যন দিব বুলি মোৰ পৰা অনুৰোধ থাকে আৰু উঠনিও কৈছোঁ ইয়াতে ক্লাছ 5 হ'লে 6 যিটো ক্লাছ 6 পাব আৰু তাতেও এই উঠনিও কৈছোঁ ফ্ৰী স্কুলৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালী পঢ়াব কাপোৰ দিব নালাগে কানিও দিব নালাগে খোৱাও দিব নালাগে পিন্ধাও দিব নালাগে এই সুবিধাও আমাৰ ছাৰে কৰি আছে আৰু কি কৰিব ইমান সুবিধা কৰাৰ পাছত আৰু কি কৰিব লাগে ইমান সুবিধা দিছে বেলেগ স্কুলতে দিলে আপোনালোকে যেনিবা এতিয়া হিন্দী স্কুলত পঢ়াই আছে যদি পাছ হ'লে ক'ত পঠিয়াব কিমান দূৰতে পঠিয়াব লাগিব আৰু এইটো ফি দিব লাগিব ভাড়া দিব লাগিব কাপোৰ দিব লাগিব কানি দিব লাগিব তো ইয়াতে একো কি সুবিধা লাগে আৰু ভগৱান বাৰে বাৰে নিদিয়ে একবাৰ এই দিয়া সময়ত আমি পাৰিব লাগিব গতিকে আপোনালোকে নুভুলিব নপাহৰিব আমাৰ এই गाउँमा यो महिना गयो पनि आउने महिनामा त डोनर हुन्छ नि एडमिसनको लागि आउनु एडमिसनको फी पनि पाउँदैन के पनि लाग्दैन আৰু উঠনিও কৈছে খোলাম যে কৰিব নালাগে যিটো নেপালী হয় মাৰপিট কৰিব ৰাজনীতি হ'ব এইবিলাক আমি পৰাপক্ষে চাব আৰু আপোনালোকে সকলোও চাব মই প্ৰেচিডেণ্ট আছে সকলো প্ৰেচিডেণ্ট চাব লাগে এইটো নহয় মই দেউতা মই তাৰ ময়ে চাব লাগে সকলোৱে মিলি পেলাই চাব লাগিব যাতে ল'ৰা ছোৱালী অলপ শিক্ষিত হওক আজিতো ইমানে প্ৰেচিডেণ্ট স্পীচ দি মই ইমান ক'ব নোৱাৰে আৰু মিটিং বি ভংগ আৰু आउने सारमा केटाकेटीहरू सबै लिएर आउनु मेरो त्यहाँ भिडियोमा नाम लेख्छ ल योको लागि मेरो कुरा यहाँ खतम भएको छ एकदम पुनः